অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ ইতিহাস হাতে হাতে হাত ধৰি যাওঁ বলক আগুৱাই যাওঁ বলক অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ ইতিহাস ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে মই আপোনাৰ খবৰ আগতীয়াকৈ সমমাৰ্জনা বিচাৰিছোঁ, কাৰণ হয়তো অজানিতে ক'ৰবাত ভুলভ্ৰান্তি হৈ যাব পাৰে। সমমাৰ্জনা বিচাৰি মই আপোনাৰ খবৰ আগত বিপ্লৱ অমৰ সিংহ প্ৰতি বছৰে একোটা অঞ্চলৰ মানুহে 1,50,000 পৰা 4 লাখ পৰ্যন্ত টকাৰি এখনি ভ্ৰাম্যমাণ থিয়েটাৰ সুকলমে চলাত সহায় কৰে। কিন্তু এখনি ভ্ৰাম্যমাণ থিয়েটাৰে আপোনাৰ অঞ্চলটোলৈ বুলি কিবা সহায় কৰেনে? হয়, কৰে। এখনি ভ্ৰাম্যমাণ থিয়েটাৰৰ লাভাংশ ধনেৰে আপোনাৰ অঞ্চলৰ শিক্ষানুষ্ঠান, বৃদ্ধাশ্ৰম, চিকিৎসালয়, অনাথ আশ্ৰম, মঠ মন্দিৰ, নামঘৰ আদি গঢ়ি উঠাত সহায় কৰে। ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মদাতা অচ্যুত লহকৰদেৱে ভ্ৰাম্যমাণ থিয়েটাৰ সৃষ্টি কৰি স্ৰষ্টা হিচাপে কি সংকল্প লৈছিল? তেওঁ এই বুলি সংকল্প লৈছিল যে অসমৰ শিল্পীক এই মাধ্যমটোৰ যোগেদি আৰ্থিক নিৰাপত্তা দিয়াৰ বাবে তেওঁ সাধনি কৰিব। অসমৰ প্ৰখ্যাত নাট্যকাৰ, অভিনেতা, উন্নত পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যই অচ্যুত লহকৰৰ প্ৰসংগত কি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছিল। অকল বিজ্ঞানী উদ্ভাৱক নহয়, শিল্পীও উদ্ভাৱক হ'ব পাৰে। সদ্য প্ৰয়াত অচ্যুত লহকৰদেৱ তাৰ উজ্জ্বল স্বাক্ষৰ। ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মদাতা অচ্যুত লহকৰদেৱ ক'ত আৰু কিমান চনত জন্ম হৈছিল? বৰপেটা জিলাৰ পাঠশালাৰ বাগনাত 1931 চনৰ 9 জুলাই তাৰিখে জন্মগ্ৰহণ কৰে। ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মদাতা অচ্যুত লহকৰদেৱৰ মৃত্যু কেতিয়া হয়? 2016 চনৰ 12 জুনৰ তাৰিখে। আজিলৈ সামৰিলোঁ। সদৌ শেষত ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মদাতা অচ্যুত লহকৰদেৱৰ ওচৰত হাজাৰবাৰ প্ৰণাম জনাই আজিলৈ বিদায় মাগি